हेलो एवरीवन पुनर मोर आन एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম। এয়া মোৰ বৌ আৰু মই আমি দুয়োজনীয়ে বিহুৰ উৰুকা নিখাৰ এয়া জাজুগাৰত লাগি আছিলো আৰু এই ভিডিওটো আসলতে বিহুৰে হয় দিয়া অকমান দেৰি হল মই অকমান ব্যস্ত আছিলো তথাপিতো ভাবিলো আপোনালোকক অকমান দেখুৱা আৰু ভিডিওটো খাচি ৰাখো। এয়া আমি এনেকে বাহিৰতে জুই ধৰিলো জুই ধৰি বয়ে মেৰিনেট কৰি থোৱা চিকেনখিনি সুন্দৰকৈ জুইতে পুৰিবলৈ আৰম্ভ কৰিলো। এয়া চাওকচোন জুইত পুৰা যে চিকেন খাই ইমান ভাল লাগে আপোনালোকে ভাল পায়নে এনেকে বাটাৰ অকনো খানি দিলে বয়ে আৰু এয়া দাদাও আহি অকমান লাগি দিলে আৰু এয়া কাখত বৌ মা আমাৰ টিকলা কেইটা এইফালে দেতাও আছে। এয়া আমি এনেকে সপৰিয়ালে বহি জুইও ফুৱালো আৰু ধুনিয়াকৈ চিকেন পুৰাও খালো। বয়ে যে চিকেনখিনি জলকীয়া ধনিয়া পাত আৰু পিয়াজ দি পুনৰ আকৌ এনেকে খানি দিলে খাই যে ইমান টেষ্টি হৈছিলে। এয়া দেখিছেনে চিকেন খিনি খাই লোৱাৰ পাছত মই হাঁহ বনাবলৈ আৰম্ভ কৰিলো। আজি আমাৰ খানা আছিলে হাঁহ চিকেন তাৰ পাছত ছাগলী মাংস আৰু চিতল মাছ। বয়ে ছাগলী মাংসখিনি বনালে মই হাঁহ আৰু চিতল মাছখিনি বনালো আৰু এইফালে পোৱালিকিটাক ধুনীয়াকৈ কাৰ্পেট পাৰি দিলো আৰু তাহাঁতি জুই ফুৱাই ফুৱাই খেলিবলৈ আৰম্ভ কৰিলে। মই যে হাঁহো বনাই আছো আৰু লগতে ইমান যে কথা পাতিছো এয়া চাওকচোন। মুঠতে উৰুকা নিখাটো ইমান বেছি ফূৰ্তি কৰিলো। আমি আকৌ আজি ঘৰতহে খালোহি মা ঘৰত কাষতে মোৰ মা ঘৰ আৰু যিহেতুকে বৌহতো তেনেকে সদায় নাহে তো বৌহতো আহিলে আৰু বৌহতৰ ফ্যামিলি মা দেতা আৰু আমি গুটেকিটা মিলি এনেকে আজি ইয়াতে খালো আৰু এয়া মোৰ প্ৰায় হাঁহখিনি হৈছে আৰু হাঁহখিনি হোৱাৰ পাছত এয়া মাছ ভাজিবলৈ আৰম্ভ কৰিলো। এয়া মাছ আকৌ সৰিয়হ দি খাইহে ভাল লাগে সেয়ে মই সৰিয়হ বটা দি মাছখিনি ধুনীয়াকৈ বনাবলৈ আৰম্ভ কৰিলো। এইয়া চাওকচোন ইমান যে বেছি সোৱাদ আছিল মাছখিনি। এইয়া সৰিয়হ বটাখিনি পিয়াজত ভাজিবলৈ আৰম্ভ কৰিলো। জুইত বনোৱা মাছেই হওক বা মাংসই হওক যিকোনো বস্তুৱে ভাল লাগে। এয়া হালধি দিলো নিমখ দিলো এয়া এনেকে ভাজি 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 ধুনীয়াকৈ তেলখিনি যেতিয়া ওলাই যায় পানী দি আৰু মাছখিনি দিলেই হৈ গ'ল আৰু নিমখ জোখমতে দিলো। জলকীয়া খাই ভাল পোৱা সকলে অলপ বেছিকৈ জ্বলা দিব খাই ভাল লাগে। আমাৰ যেহেতুকে টিকলাগিটাই খাব সেয়ে বৰ বেছি জ্বলাও নিদিলো। এয়া মাছখিনি উতল আহিছে আৰু আমাৰ প্ৰায় খানা ৰেডি আৰু কাষতে এয়া চৰিয়াত হাঁহ মাংসখিনি এইখিনি আৰু এয়া আমাৰ টিকলাকিটা ডান্স কৰিবলৈ ধৰিলে। আহকচোন অকমান তেওঁলোকৰ ডান্স চাওঁ। এনেকৈ সকলোৱে ফূৰ্তি কৰি আজি আমি নিখাটো পাৰ কৰিলো আৰু এয়া পোৱালিকেইটাক এতিয়া আমি খাবলৈ দিলো। সিহঁতি ভিতৰৰ ডাইনিঙত খালে আৰু আমি সকলোৱে বাহিৰতে জুইৰ ওচৰতে খাই বৈ আজি নিখাটো সামৰণি মাৰিলো। অৱশ্যে খাই বৈ আমি 1-1:30লৈকে জুইও সেকিলো। বিহুৰ নিখাটো আমি এনেদৰেই পাৰ কৰিলো। মই আকৌ পুনৰ ভিডিঅ' দিম আপোনালোকে চাই যাব আৰু যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব এটা কৰি দিব। তেন্তে আজিলৈ আহিছো বাই বাই।